हेलो एवरीवन আজি বেলেগ এজোৰ কাপোৰ লৈহে আহিছো আৰু কাপোৰজোৰ মই নিজৰ বাবে বনাইছিলো বিয়া এখনত পিন্ধিম বুলি ভাবি অকনমান হেভিকে ওয়াৰ্ক কৰি লৈছিলো আৰু আগতে এজোৰ বনাইছিলো হেজোৰ বিক্ৰী হ'ল আৰু হেজোৰৰ ভিডিও পৰা আপোনালোকক দিম আৰু ভিডিও অকনমান কৰি থৈছিলো তাকে চাব কেনেকুৱা লাগিছে জনাব আৰু কাৰোবাক লাগিলে অৰ্ডাৰ কৰিব পাৰিব কাপোৰজোৰ অলপ বেলেকে বনাইছো এৰা অলপমান কাম বাকি আছে কৰি আছো আৰু ফাইনাল লুকটো আপোনালোকক দেখাম ভিডিওটো চাই গলে আপোনালোকে লাষ্টত ফাইনাল লুকটো দেখিবলৈ পাব সাদৰ আগ দুটা এই দুটা আৰু এইখন হৈছে মেখেলাখন এই তিন লাইন দিছো আৰু ওপৰৰ ফালে তিনিটা দি দিছো ফুল আৰু ফাইনাল লুকটো চাওক এয়া দুটা মানে ওপৰৰ ফালে দিছো অলপ আৰু তলত এনেকে মেলি পিনিব পৰাকে তলৰ ফালে এছটাকে দিছো দেখিছে নিশ্চয় ফটোখন ভিডিওটো আৰু কাপোৰজোৰ কেনেকুৱা লাগিলে জনাব আৰু বিয়া ঘৰত সকলোৱে বাৰু ভাল লাগিছে বুলি ক'লে সো মনটো ভাল লাগিলে তো আপোনালোকক জনাব